Hi guys, welcome to my YouTube channel Pinsugar Official. আজি আমি যাম ভণ্টি ঘৰলৈ আৰু বাৰ লগত যাম। তাইক যিহেতু বিয়া দিলোঁ বহুত দিন যোৱা নাই, আজি যাম বুলি ভাবিছোঁ। চাই থাকক আৰু আমি এতিয়া ওলাই দিছোঁ। ফাইনেলি গাইজ আমাৰ ওলাই হৈ গ'ল। এতিয়া যাওঁ বোলো ভণ্টিহঁতৰ ঘৰত। ওলাই আহিছোঁ আৰু লাষ্ট ষ্টাৰ্ট, লেটছ গো। পাই গ'লোহি আৰু দেই, সোমাই গৈছোঁ। ভণ্টি এটা গাড়ী ভণ্টি এটা ৰুমলৈ সোমাই আহিছোঁ। এইবোৰ এনেকৈ সজাই থৈছে তাই, ওপৰত এনেকৈ সজাই থৈছে। তাই এখন গ্লাছ টেক্টৰ ৰিলছ বনাই যেনেকৈ এ চি চব ফিটিং কৰি থৈছে। তাই সৰুকালৰ ফটো, এটাৰ ৰিং লাইটতে তাই ইনষ্টাগ্ৰামত ভিডিঅ' বনাই। ঘৰটো সকলো ধুনীয়াকৈ চাফাকৈ থৈ দিব তাই। এইটোৱে হ'ল ভণ্টিহঁতৰ ৰুম। তাই বহুত ধুনীয়াকৈ সজাই থৈ দিছে এইবোৰ। এইফালে ভণ্টিৰ ৰুমৰ পৰা ওলাই যায় আৰু ৰাতি বহুত টাইমত এতিয়া যাওঁ ভণ্টিহঁতৰ ঘৰৰ পৰাও ওলাই আহিছোঁ আৰু দেই। ভণ্টি হাজবেণ্ডে গ'ল, মানে হাজবেণ্ডৰ আমাৰ লগৰে যিখন মই লগৰ বুলি কওঁ হা, গ'ল। তেহেঁতি আগত বহুত আগত গুচি গ'ল, আমাক এৰি থৈ গ'ল। আমি আজি ডেমেজ, কালি গৈছিলে 18, আজি 27। আপোনালোকৰ বছৰে হয়। এই পানী টেংকি দেখিছে, পানী টেংকিৰ ইফালে অলপ চাওকচোন, মৌবা এইখিনি গোটেইখিনি মৌবা আছে। নাই দে ওলাইছোঁ যিমান দূৰ পাৰিছোঁ। আমি ভণ্টি ঘৰৰ পৰা চিধা আহি পাই গ'লোহি ভিটোৰে অকণমান বজাৰ চজাৰ কৰি আৰু ঘৰলৈ যাওঁ। তাই থাকিব আমাৰ লগত। বিটটো পাই গ'লো। ইয়াৰ এইবোৰ সৰু ল'ৰা ছোৱালী কিডছৰ কাৰণে আছে নেকি। আৰু এইবোৰ বেগ চেগ বহুত ধুনীয়া ধুনীয়া বস্তু আছে। পেণ্ট, টেডি, শ্বু আছে, কাপোৰ, হেঙাৰ চেঙাৰ সকলো পাব ইয়াতে। পুতলা পাব, কাপোৰ এইবোৰ লেডিছৰ হয়। লেডিছৰ কাৰণে ইয়াত এইবোৰ পাব সকলো। লেডিজ বেগ, বহুত ধুনীয়া ধুনীয়া বস্তু আছে ইয়াত চাব পাৰে। যিহেতু ভিটোৰ পৰা ওলাই আহিলোঁ, এতিয়া স্কুটি মই অকলে চলাই আহিবলগীয়া হৈছে। কেমেৰা ধৰা মানুহ নাই, সেইকাৰণে যোৱা অকণ দেখুৱাব নোৱাৰিম। হয়তো ভিডিঅ'টো ইমান ভাল নহ'ব পাৰে আজি, কাৰণ অকলে ভিডিঅ' বনোৱাটো সম্ভৱ নহয়। সেইবাবে যদি কিবা ভুল হয় ক্ষমা খুজিছোঁ দেই আপোনালোকৰ ওচৰলৈ। অকলে এখনতে স্কুটি চলাই টাউনৰ মাজত এখনতে মানে কেমেৰা ধৰি আহিবলৈ দিগদাৰ হয়। এতিয়া যাম একেবাৰে আকৌ ক'ৰবাত যদি কিবা হোটেলত সোমোৱা হয় তেতিয়াহে ৰখাই আৰু আপোনালোকক দেখুৱাম। আমি চবেই চাহ খাই লৈছোঁ অকণমান,
যোৰহাটৰ কাৰাক চাই সকলো আহিব ইয়াত খাই যাব। এতিয়া চাহ তাহ খাই হ'ল, এতিয়া আমি যাম যোৰহাট গ্ৰন্থমেলালৈ। যিহেতু যোৰহাটৰ গ্ৰন্থমেলা হৈ আছে, আমি গ্ৰন্থমেলালৈ যাম। চাই থাকক। চাহ তাহ খাই আহি যোৰহাট গ্ৰন্থমেলা আহি আছে, গ্ৰন্থমেলাত সোমাইছোঁ। কেছ নাই অ' পিংকি দি দিওঁ। ইয়াত এতিয়া টিকেট চিকেট কাটি সোমাব লাগিব, টিকেটটো কাটি ল'ব লাগিব। টিকেট চিকেট কাটি লৈছে ইয়াত, টিকেট কাটিলেহে সোমাব লাগিব। আমি এতিয়া সোমাই যাম আৰু। এয়া আছাম বুক ফেয়াৰ। সৰু ল'ৰা ছোৱালীৰ বাবে খেলনাৰ বস্তু আছে ইয়াত। পপকৰ্ণ ইয়াতে উঠি দিওঁ নি বাৰু? টেট ফেয়াৰ সকলো আহিব খালি দেই। যোৰহাটৰ কেন্দ্ৰৰ সমীপত মাতি আছে এখন, বহুত মানুহ হৈছে। আজি স্কুল চাবি পৰি গৈছিলে, কলেজৰ আজি মুদাই মৰিলে, স্কুল চাবি পৰি গৈছিলে আজি। ফাইনেলি ঘৰলৈ ওলালোঁ। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। এতিয়া ঘৰত যাম, বাই বাই। মেলা চালোঁ, কিতাপপত্ৰও কিনিলোঁ। আমি যেতিয়া ঘৰলৈ যাওঁ, বাই বাই। আৰু চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।